বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দকে লৈ মাটিয়াখানাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে আচলতে যি কাৰ্বি হাজাৰ হাজাৰ লোক দেখিবলৈ পোৱা গৈছে বিহুতলীৰ প্ৰেক্ষাগৃহত এনেধৰণে হাজাৰ হাজাৰ লোক আজি সমাবেত হোৱা দেখা পোৱা গৈছে। মই বিশেষভাৱে আমাৰ বৰলা খবৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত হাজাৰ হাজাৰ ৰাইজে সমাবেত হৈছে। সকলোৰে মুখত কেৱল কা নালাগে কা নামানে এই ধৰণৰ যি শ্লোগান আচলতে উত্তাল কৰি আনিছে। সৰ্বত্ৰ আচলতে অসম জ্বলি থকা এক পৰিলক্ষিত হোৱা গৈছে। এনেধৰণে আচলতে প্ৰতিজন অসমীয়া জাগ্ৰত হৈ পৰিছে। এইটো সময়ত সকলোৰে মুখত কেৱল আমাৰ যি জাতিৰংশী যিখন নাগৰিকত্ব সংশোধনী আইন এই আইনখনৰ এনেধৰণে বিৰোধিতা কৰা দেখা পোৱা গৈছে। আজি মাটিয়াখানাৰ বিহুতলীটো এনেধৰণৰ জনসমাগম দেখিবলৈ পোৱা গৈছে। আচলতে সৰ্বত্ৰ অসমতে আজি বৰ্তমান সময়ত এনেধৰণৰ জুই জ্বলিছে। আচলতে গণহুংকাৰ হৈছে, ৰাইজৰ হুংকাৰ হৈছে। অসমত কেতিয়াও কা মানি নলয় আৰু কেতিয়াও অসমীয়াৰ যি জাতি সংস্কৃতি সকলোবিলাক আছে এইবিলাক কেতিয়াও শেষ হ'ব নিদিয়ে। আমি ইয়াত যি মাটিয়াখানাৰ যি বিহুতলীত যথেষ্ট সমাগম হোৱা আমি ৰাইজৰ কাষলৈ জানিম। আমি তেওঁলোকৰ কিছু মনৰ ভাৱ জানিবলৈ যায়। বাইদেউ আজি আপুনি উপস্থিত হৈছে কি কাৰণে আজি আপুনি আহিছে? মই অসমৰ ভালটো বিচাৰোঁ। মই অসমত নিবিচাৰোঁ বাংলাদেশী আহক বুলি কেতিয়াও নামানো। মই জান দি দিম কাৰণ নেমানো, মই জীৱন দি দিম কাৰণ নেমানো। আচলতে এনেধৰণৰ প্ৰতিজন অসমীয়াৰ আচলতে আৱেগ অনুভূতি আছে। তেওঁলোকে কেতিয়াও কা মানি নলয় এই কথা স্পষ্ট কৰিছে। আজিৰ পৰা বৃদ্ধ আবাল বৃদ্ধ বনিতালৈকে এনেধৰণৰ মাটিয়াখানাৰ যি বিহুতলীত এনেধৰণৰ হাজাৰ হাজাৰ ৰাইজে আজি সমাবেত হোৱা দেখা পোৱা গৈছে। আমি গাম মানুহৰ গান, কি গান গাও? আমি গাম মানুহৰ গান, শান্তিৰ কৰি আহ্বান, মহাবিপ্লৱৰ নিশান উৰাই, মুক্তি পিয়াসী শত শত জনৰ বাবে চিৰসুন্দৰক আমি এৰবাম, চিৰসুন্দৰক আমি এৰবাম, জনতাৰ দুৱাৰে দুৱাৰে। নিয়ম নহয় নিয়ম, শৃংখলতাও নেহেৰাই, সমূহেই সমূহৰ সমভাগী হৈ সমূহেই থাকিব পাৰে যেতিয়াই, সমূহেই থাকিব পাৰে যেতিয়াই, জনতাৰ দুৱাৰে দুৱাৰে। প্ৰতিশ্ৰুতিখনা বিতা আশ্বাসৰ দীপ্ত আস্বাদন নালাগে বুলি ময়েই শুনাম দুৰ্বল জনক গানে গানে মনৰ সবলতা দুগুণে বঢ়াম, মনৰ সবলতা দুগুণে বঢ়াম, মহাবিপ্লৱৰ নিশান উৰাই, মুক্তি পিয়াসী শত শত জনৰ বাবে চিৰসুন্দৰক আমি এৰবাম, চিৰসুন্দৰক মই এৰবাম, চিৰসুন্দৰক আমি এৰবাম, জনতাৰ দুৱাৰে দুৱাৰে। জাতিৰ প্ৰয়োজন হৈছে, জাতি এতিয়া অসমীয়া আচলতে অসমীয়া জাতি নহয়, নানা জাতি বৰ্ণেৰে পৰিপূৰ্ণ বৰ্ণাঢ্য অসমৰ আমাৰ অসমীয়া প্ৰকৃততে অসমীয়া মহাজাতি। এই মহাজাতিটোৰ কাৰণে এটা হাত চাপৰি বিচাৰিছোঁ। শ্ৰদ্ধাভাজন ৰাইজ, আজি ৰাজপথলে অগণন মানুহ ওলাই আহিছে ৰাইজৰ ন্যায্যতা বিচাৰি, প্ৰাপ্য অধিকাৰ বিচাৰি। বদন আৰু পূৰ্ণাই নকৰা হলে গৃহকন্দল, বদন আৰু পূৰ্ণাই, বদন বৰ ফুকন আৰু পূৰ্ণানন্দই নকৰা হলে গৃহকন্দল, নাহিল হেতেন মান আৰু বগা বঙাল। বগা বঙাল কাক কোৱা হৈছে? ব্ৰিটিছক কোৱা হৈছে দেই, বেলেগকে নাভাবিব। নাহিল হেতেন মান আৰু বগা বঙাল,
লাগিছে যে জনতা ওলাই আহিছে জনতাৰ ন্যায্যতা বিচাৰি পেলাই আৰু মই মোৰ সংকল্পৰে আহিছোঁ জনতাক লগ দিবলৈ কি কৰিছে এখন আইন জাপি দিছে যিখন আইনৰ কথা আজিৰ তাৰিখত সবত্ৰে আবাল বৃদ্ধ বনিতাৰ পৰা সকলোৱে বুজি উঠিছে মই আৰু সেই আইনখনৰ কথাৰ পাতনি নেমেলোঁ কিন্তু এটা কথা কৈছোঁ কা আমি মানিমনে নামানো চৰকাৰখনে এতিয়া চৰকাৰখনৰ হাবুডাবু অৱস্থা হৈছে চৰকাৰখনৰ হুলুক ধুলুক অৱস্থা হৈছে নিজৰ ভৰি তলৰ মাটিখিনি হেৰুৱাৰ উপক্ৰম হৈছে আৰু তেওঁলোকে এই সময়ত আবুল তাবুল কৰিছে আৰু আবুল তাবুল কৰি সৰ্বসাধাৰণ ৰাইজক কি দিম কৈ মানুহখিনিক আকৃষ্ট কৰিবৰ কাৰণে চৰকাৰৰ প্ৰতি ধাবিত কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু যি হওক বা যি নহওক যিমান চৰকাৰ পক্ষৰ পৰা অসমবাসী ৰাইজলৈ প্ৰদান কৰিলেও জনগোষ্ঠীবিলাকক দিলেও কিন্তু এই কাৰ ক্ষেত্ৰত কেতিয়াও তেওঁলোকৰ প্ৰতি সন্মত প্ৰকাশ কৰাব নোৱাৰে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কালি কৈছে অকল বিজেপি হতাও এখন আন্দোলন হৈছে তেওঁ ভুল ধাৰণা কৰিছে আচলতে ধাৰণাটো ভুল তেখেতৰ আৰু ধাৰণাটো এইকাৰণে মই ভুল বুলি কৈছোঁ যে সংগ্ৰাম মানে বিদ্ৰোহ নহয় সংগ্ৰাম হৈছে সমাধানৰ এক সূত্ৰহে আৰু সমাধানটো তেওঁলোকে কৰক এই আইনখন বাতিলৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা প্ৰদান কৰক নিশ্চিতভাৱে তেওঁলোকক পুনৰ আকৌ আঁকোৱালি ল'ব জয় অসম ধন্যবাদ বিশেষকৈ মই প্ৰকৃতিপ্ৰেমী হিচাপে এটা কথা ক'ব বিচাৰোঁ যে বিচিত্ৰ ধৰিত্ৰী চাবুৱাৰ এই প্ৰকৃতিপ্ৰেমী হিচাপেও মই ক'ব বিচাৰোঁ যে এই কাখন যদি গৃহীত হয় বিদেশী এতিয়াও বহুত আছে আৰু বিদেশী যদি আহিবলগীয়া হয় তেতিয়া অসমৰ প্ৰকৃতি নাথাকিব অসমৰ গছ গছনি জীৱ জন্তু হত্যা কৰিবলৈ কেতিয়াও বিদেশীয়ে কুণ্ঠাবোধ নকৰে গতিকে এই কাখন যদি আহে অসমৰ প্ৰকৃতিৰ লগত সংস্কৃতিৰ সম্বন্ধ আছে সাহিত্যৰ সম্বন্ধ আছে ধৰ্মৰ সম্বন্ধ আছে অসমৰ খিলঞ্জীয়া মানুহখিনি প্ৰকৃতি বুলি কৈছোঁ এই খিলঞ্জীয়া মানুহখিনিৰ মৰম চেনেহবোৰ কমি যাব আগত যেনেকৈ বিহু পূজা আহিলে ভাল লাগে আজিকালি নলগা হৈছে ইয়াৰ কাৰণটোৱে হ'ল এয়া যে প্ৰকৃতি অলপ অনিষ্ট হৈছে এতিয়াও লাখ বিদেশী আমি লৈছোঁ সকলোৱে কৈছে যদি হোৱা অসমীয়া আমাৰ লগত যোগ দিয়া ইমানবিলাক থিয়ৰাৰ পাছতো আজি চৰকাৰখনে নুবুজাটো অতি পৰিতাপৰ কথা অসমত ৰাষ্ট্ৰীয় সংগীতত অসমৰ নামটো উল্লেখ নাই কিন্তু আমি চিঞৰি গাই আছোঁ আজি জনগণ মন এই ৰাষ্ট্ৰীয় সংগীতত অসমৰ নাম উল্লেখ নাই ব্ৰহ্মপুত্ৰৰ নাম উল্লেখ নাই গতিকে আমি সাৱধান হ'ব লাগিব আমাৰ প্ৰত্যেকেই নিজৰ জন্মভূমি ৰক্ষা কৰাটো যেনেকৈ কৰ্তব্য আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনি সকলেও যে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ এই আন্দোলনত জয়ী হ'মেই আসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয় তহঁতে মোৰা সেই দুখনি খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লুৰ শিকলি পিন্ধালিনো কিয় আকৌ যদি যাব লাগে শৰাইঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ বিজেপি চৰকাৰে শাসনলৈ আহোঁতে কৈছিল বিজেপি চৰকাৰ হেনো পৰিৱৰ্তনৰ চৰকাৰ কোৱা নাছিল জানো হয় সঁচাকৈ বিজেপি চৰকাৰে পৰিৱৰ্তন আনিলে ক'ত আনিলে কওনে তেওঁলোকে কোৱা পৰিৱৰ্তন নহয় কিন্তু জাতি মাটি ভেটিৰ কথা কৈ তেওঁলোকে কোৱা পৰিৱৰ্তন তেওঁলোকে আনিব নোৱাৰিলে কিন্তু তেওঁলোকে অসমত আনিলে বেলেগ এটা ধৰণৰ পৰিৱৰ্তন সেই পৰিৱৰ্তন একতাৰ আজি সমগ্ৰ অসমবাসী জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হ'ল হোৱা নাইনে হ'ল ধন্যবাদ চৰকাৰলৈ ধন্যবাদ এতিয়ালৈ নপঢ়ি বা নিজৰ সন্তানক নপঢ়ুৱাই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱালে সময় এতিয়াও আছে সময় কেতিয়াও শেষ হৈ নাযায় শিক্ষাৰ ইচ্ছা থাকিলে প্ৰত্যেকটো জীৱনৰ বছৰতে প্ৰত্যেকটো সময়তে শিকিব পাৰি নহয় জানো আন্দোলনে আমাৰ অসমীয়া সত্তাক জাগ্ৰত কৰিছে গতিকে কিনি আনক অসমীয়া কিতাপ অসমীয়া ল'ৰা ছোৱালীক ঘৰত শিকাও অসমীয়া কিতাপ পঢ়িবলৈ দিয়ক মই কথা দিছোঁ এই আন্দোলনে প্ৰত্যেকজন অসমীয়া সন্তানক অসমীয়া শিকাই
ৰাইজৰ আন্দোলনৰ এক ইতিহাস আছে। অসমৰ ৰাইজে জানে কেনেকৈ আন্দোলন কৰিব লাগে। গণতান্ত্ৰিক আন্দোলনক অসমৰ ৰাইজে বিশ্বাস কৰে, কিন্তু অসমৰ ৰাইজক কেতিয়াবা জংগী হ'বৰ কাৰণে, অসমৰ ৰাইজক কেতিয়াবা খঙাল কৰি দিবৰ কাৰণে চেষ্টা কৰে চৰকাৰখনে। তাৰ কাৰণে মূল জগৰীয়া চৰকাৰখন আজি সমগ্ৰ অসমত প্ৰতিবাদ হৈছে। আজি সমগ্ৰ অসমৰ ৰাইজে মাত মাতিছে, এইটো কাৰণে মাত মাতিছে জাতিটো কেতিয়াও ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰোঁ। জাতিটো সদায় জীয়াই থাকিব লাগিব। অসমীয়া জাতি সদায়, অসমীয়া ভাষা সদায় চিৰসেউজ ভাষা হিচাপে জীয়াই থাকিব লাগিব। বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰি অসমৰ জাতি, ভাষা, সংস্কৃতিক শেষ কৰিব খুজিছে। তাৰ বিৰুদ্ধে আজি সমগ্ৰ ৰাইজে মাৰ বান্ধি থিয় হৈছে। আৰু সেয়েহে আমি বৃহত্তৰ অঞ্চলটোৰ ৰাইজ, বিশেষভাৱে কৃষক মুক্তি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা আদি সংগঠনে ইয়াত সমবেত হৈছোঁ। হাজাৰ হাজাৰ ৰাইজ সমবেত হৈ ইয়াত ক'ব বিচাৰিছোঁ, নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে বাতিল কৰিব লাগে, অখিল গগৈ আৰু আন নেতাসকলক শীঘ্ৰে মুক্তি দিব লাগে, আৰু যিসকলক ইতিমধ্যে বিনা দোষত গ্ৰেপ্তাৰ কৰি ৰাখিছে তেখেতলোকক শীঘ্ৰে মুক্তি দিব লাগে। আপোনালোকক যে আমাৰ চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, আপোনালোকে বিশেষকৈ মাটিয়াখানা ঠাইখনত তেওঁলোকৰ বাসগৃহত অগ্নিসংযোগ কৰা কথা কৈছে। চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই প্ৰলাপ বকি কথা কৈছিল, তেখেতৰ ওচৰত কোনো প্ৰমাণ নাই। আমি প্ৰত্যাহ্বান জনাইছিলোঁ, যদিহে কৃষক মুক্তিৰ নিচিনা সংগঠনে যদি বিনোদ হাজৰিকাৰ বাসগৃহ জ্বলোৱাত জড়িত, যদিহে প্ৰমাণ আছে, আমি প্ৰমাণ ৰাজহুৱা কৰিবৰ কাৰণে জনাইছোঁ। তেখেতলোকে প্ৰশাসনৰ ওচৰত প্ৰমাণ দাখিল কৰক, আৰু যদিহে উপযুক্ত প্ৰমাণ আছে তেতিয়াহ'লে আমি গ্ৰেপ্তাৰ বৰণ কৰিবলৈ সদায় প্ৰস্তুত আছোঁ। কিন্তু আমি স্পষ্ট কথাটো হ'ল, কৃষক মুক্তি সংগ্ৰাম সমিতি কেতিয়াও হিংসাত্মক ঘটনাৰ লগত জড়িত নহয়, বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহ জ্বলোৱাৰ লগত জড়িত নহয়। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক আন্দোলনক বিশ্বাস কৰে, এই কথা স্পষ্ট। পটভূমি আছে, আমি নানা প্ৰাকৃতিক সম্পদেৰে সদায় চহকী আছিলোঁ, কিন্তু অসমৰ সকলো সম্পদৰ সোৱাদ বহিৰাগতই লৈ আহিছে। এই জাতিদ্ৰোহী চৰকাৰে সকলো সীমা চেৰাই নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰি অসমীয়া জাতিটোকে শেষ কৰি পেলাব খুজিছে। কিন্তু আমি খিলঞ্জীয়া অসমীয়াই আজি মাটি এখনা বিহুতলীত সংকল্প গ্ৰহণ কৰোঁ যে কোনো কাৰণত এই জাতিদ্ৰোহী আইন মানি নলওঁ, ইয়াক শীঘ্ৰে বাতিল কৰিবই লাগিব। আপোনালোকে জানে, যিদিনাখন এই জাতিদ্ৰোহী আইনখন অসমলৈ আনিব বিচাৰিছিল বা সমগ্ৰ ভাৰতবৰ্ষলৈ আনিব বিচাৰিছিল, সেইদিনাখনৰ পৰা অসমৰ জনতাই ৰাজপথত আন্দোলন কৰিছে। জাতিদ্ৰোহী আইনখন অসমবাসীয়ে কেতিয়াও মানি নলয়, আৰু অসমৰ কলা, কৃষ্টি, সংস্কৃতি নিশেষ হৈ যাব বিচৰা যিখন জাতিদ্ৰোহী আইন বিজেপি চৰকাৰখনে আনিব বিচাৰিছে, এই আইনখনক সমগ্ৰ অসমবাসী একেমুখে নালাগে বুলি কোৱাৰ স্বত্তেও অসমৰ ৰাজ্যৰ চৰকাৰখনে, অৰ্থাৎ জাতিদ্ৰোহী সিদ্ধান্তৰ সপক্ষে মাত মতা যিখন চৰকাৰ, ৰাজ্য চৰকাৰ বা হিমন্তই কিন্তু মানি লোৱা নাই। অসমৰ জনগণৰ, সমগ্ৰ অসমৰ জনগণৰ ৰাইজৰ আন্দোলনক মষিমূৰ কৰি তেখেতলোকে এটাই কথা ক'ব বিচাৰে যে আইনখনে অসমৰ জাতিক কোনো ক্ষতি নকৰে। কিন্তু আমি ক'ব বিচাৰিছোঁ, আমি অসমৰ সমগ্ৰ ৰাইজে ক'ব বিচাৰিছোঁ যে এই জাতিটোৰ আইনখনে অসমীয়া জাতিটোক মাৰি পেলাব। সেয়েহে অসমীয়া জাতিটোক জীয়াই ৰাখিবৰ কাৰণে অসমৰ কলা, কৃষ্টি, সংস্কৃতি নীলিম আকাশত সৰ্বকালৰ সকলোকে জীয়াই ৰাখিবৰ কাৰণে কিন্তু এই জাতিটোৰ আইনখন বিজেপি চৰকাৰে বাতিল কৰিব লাগিব। অন্যথা অসমবাসীয়ে বিজেপিৰ চৰকাৰখনক গুৰিয়াই কিন্তু ব্ৰহ্মপুত্ৰত উঠুৱাই দিবলৈ বাধ্য হ'ম, যদিহে জাতিটোৰ আইনখন তেখেতে অসমলৈ বৰপূৰভাৱে আনিব বিচাৰে। আমি একেমুখে কওঁ, এই জাতিটোৰ আইনখন আমাক নালাগে আৰু আমি অসমবাসীয়ে কেতিয়াও মানি নলওঁ। এয়া স্পষ্ট কথা, আৰু দিল্লী, দিছপুৰে এই কথাটো জনাৰ দৰকাৰ আছে। বাতিল হ'ব লাগিবই।